কৃষ্ণ হৰি ৰাম কৃষ্ণ জয় জয়তে আপোনাৰ হ'বলৈ আমাৰ ভক্তিপূৰ্ণ শ্ৰদ্ধা সেৱা আগবঢ়াইছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ। দ্বাদশ স্কন্ধ দ্বিতীয় অধ্যায় প্ৰথম শ্লোক। ভাগৱত ধৰ্ম সত্য শৌচ ক্ষমা দয়া আয়োগ ভোগ বল স্মৃতি। কলি যুগৰ মানুহে 8টা বস্তুৱেই হ্ৰাস পাব আৰু কমি আহিব। শৌনকে কৈছে উপায় এটা এনেকুৱা দিয়া যিটো একেবাৰে সহজ হয়, সহজতে অৱলম্বন কৰিব পাৰে। কলি যুগৰ মানুহে সমৰ্থ উজাই তুমি উপায়টো দিয়া। আৰু লগতে এইটো কৈছে সুতমুনি তুমি আকৌ এনেকুৱা নাভাবিবা আমিবিলাকে যে একোৱেই নাজানো, তুমি কৈ আছা আমি শুনি থাকিম, এইটোৱেই নহয়। 28 সহস্ৰ ঋষি বেদত প্ৰধান চব বৈদজ্ঞ, বেদৰ কথা চব জানো। শৌনকে কৈছে আমাৰ এটা সমস্যা হৈছে শাস্ত্ৰ পঢ়িছোঁ। সমস্যা কি? শাস্ত্ৰ বহুত আছে আৰু মাৰ্ক বহুত দেখুৱাইছে। কোনোবা শাস্ত্ৰত কৈছে যে যাগ যজ্ঞ পূজা পাতলহে শ্ৰেষ্ঠ, কোনোবাত কৈছে নহয় জপ তপ তীৰ্থ, কোনোবাত কৈছে নহয় দান দক্ষিণা, কোনোবাত কৈছে নহয় বলি বিধান। হৰি ৰাম কৃষ্ণ।